নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আশা কৰিছো সকলো ভালে আছে আজি মই কেকৰ ভিডিঅ' অনা নাই কিন্তু কেকৰ ভিডিঅ'ৰ লগত জড়িত এটা ভিডিঅ' আনিছো আৰু এয়া দেখিছে মই বাকচ এটাত কেকৰ বহুতো বস্তু আনিছো এয়া হৈছে ফ্লাৱাৰ বেলেগ বেলেগ কালাৰত মই বহুত ফুল আনিছো যাতে কাস্টমাৰে যেনেকৈ অৰ্ডাৰ কৰে মই তেনেকৈ দিব পাৰো তাৰ পিছত এয়া দেখিছে ফক্স বল আৰু ফক্স বল মই কেবাটাও কালাৰত আনিছো এয়া তিনিটা কালাৰ মই আপোনালোকক দেখাইছো আৰু দুটামান কালাৰ মই বেলেগত থাকিলে হেকিটা আপোনালোকক দেখুৱা নহল আৰু কিছুমান আনিছো টপাৰ্স আৰু বাটাৰফ্লাইও কেবাটাও কালাৰত আনিলো এইখিনি যিখিনি টপাৰ্স দেখিছে হেখিনি মই সৰু লৰা চলি যেনেকুৱা ভাল পায় তেনেকুৱা আনিছো আৰু কিছুমান দেখিছে বেজ বিলাকো আনিছো 1 পাউণ্ড 2 পাউণ্ড আৰু বক্স বিলাকো একেলগে লৈ আহিছো আৰু দেখিছে এয়া যেটো কাপ কেক হয় মই প্লাষ্টিকৰ যেটো বক্স থাকে হেতু আনিছো আপোনালোকে কাপ কেকও অৰ্ডাৰ কৰিব পাৰে আৰু ডল দুটা আনিছো যেটো বাৰ্বি কেক বনাব পাৰে আৰু দুটা মই নতুনকৈ এড কৰিছো এটো ৰসমালাই ফ্লেভাৰ আৰু মেঙ্গো ফ্লেভাৰ আৰু এয়া দেখিছে সৰু সৰু কেকৰ বক্স আনিছো যিকেটা মই ড্ৰাই কেকও বনাব পাৰো আৰু ড্ৰাই কেকৰ কাৰণেও অৰ্ডাৰ কৰিব পাৰে আপোনালোকে আৰু এয়া দেখিছে কাপ কেকৰ যিকিটা কাপ হয় হেকিটাও আনিছো আৰু ইয়াত কেটামান আছে টপাৰ্স যেটো বেগ গাৰ্ল টপাৰ মানে গাৰ্লৰ পিছফালটো যে থাকে তেনেকুৱা টপাৰ হয় আৰু ইয়াত হ্যাপি বাৰ্থডে টপাৰ কেটাও কেবাটাও বেলেগ বেলেগ ডিজাইনত আনিছো আৰু এইখিনি দেখিছে বহুত নাইফ একেলগে লৈ আহিছো তেতিয়া অলপ কমতো হয় আৰু মোৰ ওচৰত সৰু প্লেট নাইফ নাছিলে সেই কাৰণে সৰু কেডাল মান আনিলো আৰু ফন্ডেন্ট এয়া দেখিছে আৰু ফন্ডেন্টৰ যদি কিবা অৰ্ডাৰ থাকে তেতিয়াও কৰিব পাৰিব আৰু দেখিছে আজিকালি ৰেইনবো থিমটো খুব ট্ৰেন্ডিংত চলি আছে সেই কাৰণে ৰেইনবো দুটাও লগতে লৈ আহিছো আৰু লগতে প্ৰিমিক্স এটাও আনি থৈছো যাতে ইমাৰ্জেন্সি হলে মই কেকৰ অৰ্ডাৰ লব পাৰো আৰু এয়া দেখিছে 1 পাউণ্ডৰ বক্সটো ভৰাবলে মই কিছুমান বেগও আনিছো আৰু খুব ধুনিয়া ধুনিয়া বেগ কিটা ইমানে আছিল আজি ভিডিঅ'টো আজিলৈ আহো বাই বাই